কয় কোন আহিছিল গুড মৰ্ণিং এভৰিৱান আজি আমাৰ থাৰ্ড ডে মানাস ট্ৰিপৰ আজি আমাৰ থাৰ্ড ডে আমি কালি ৰাতি আহি ইয়াৰে গুৱাহাটীৰ ৰাজগড় বিহুতলীৰ চাইনিবাস হোটেলত আছিলোঁ আৰু এতিয়া আমি ওলাই যাবলৈ লৈছোঁ গতিকে মোৰ লগতে বলক আমি অলপ ফুৰি আহোঁ আজি আমি আচলতে গুৱাহাটীত ফুৰিম গুৱাহাটীৰ আমি আজি আমচাং জলপ্ৰপাতলৈ যাম গতিকে বলক আমি ফুৰি আহোঁ এতিয়া আমি হোটেলৰ পৰা চেক আউট কৰিছোঁ আমি গৈছোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব এনজয় দি ভিডিঅ' ৰুমতে গৈ আছোঁ চাফা কৰিব লৈছে যে আমি গধূলি 4:00 বজাত যাম আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী কোনখিনিত আছে অৱশেষত আমি আহি পালোহি আমচাং ৱাইল্ড লাইফ ৰেঞ্জ আমচাং বন্যপ্ৰাণী বনাঞ্চল এতিয়া আমাক ইয়াৰ পৰা ভিতৰত যাবলৈ গাৰ্ড দিছে আৰু লগতে ৰেভিনিউ কাটিবলগীয়া হৈছে বলক চাই আহোঁ এপাক ইয়াৰ পৰা কিমান দূৰ হয় নো কিমান ওপৰত যাব লাগিব ন বহুত ওপৰলৈকে আছে কিন্তু সিমানটো যাব নোৱাৰি নহয় আমি সেই ৱাটাৰফলটোলৈকে যাবলৈ হ'লে মানে কিমান দূৰ যাব লাগিব বেছি কম অঁ You are inside the sanctuary. আমি sanctuary ভিতৰত আহি গলো ওলা চলো কিমান মিনিট লাগিব ন আমি এতিয়া খোজকাঢ়ি যাওঁতে আধা ঘণ্টা কিবা কিবি ওলাই নি দাদা হাতী হাতী ইমান ওপৰত আছে অঁ এয়া আমি আমচাং ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত আছোঁ চলো চলতে হে বাবা এফালে আহিছে আমাৰ গাৰ্ড দাদাজন আৰু এয়া সৈতেছে এটা বহুত কষ্ট কৰি আহিছোঁ বহুত থিয় কৰা বহুত কষ্ট হৈছে অঁ আমি এতিয়ালৈকে তলৰ পৰা কিমান কিলোমিটাৰ খোজ কাঢ়িলো বাৰু নাই হোৱা নেকি অঁ ফেমিলি লৈ থাকে নেকি ছোৱালী কেমনি এইটো চাইডে নেকি
কিবা আদা চাদা দিয়া চাহ নিচিনা লাগিছে আদা আৰু ইলাচি দিয়া চাহ নিচিনা হৈ আছে আদা ইলাচি দিয়া লাল চাহ খাবলৈ মন গৈছে মই আদা ইলাচি দিয়া লাল চাহ এয়া আমি গৈ আছোঁ ঝৰ্ণাটোৰ ওচৰলৈ তলৰ পৰা এতিয়ালৈকে আমি 300 মিটাৰমান আহিলোঁ আৰু অলপ দূৰ যাবলৈ বাকী আছে এইখন ভালকৈ যাবি দেই কেনেবাকৈ পৰিব পাৰ সঁচাকৈ ভগৱানৰ মোৰ হেৰি আছে ন এইবিলাক খোজকাঢ়িবলৈ লাঠি এডাল লৈ ল'ব লাগে ন কি পালোহি নি মজা লাগিছে দেখোন এয়া আমি আহি পাইছোহি আৰু অলপ দূৰ আছে ইয়াৰ পৰা আৰু অলপ দূৰ যাব পাৰি বুলি কৈছে আমি চাই লওঁ ইয়াতে কিমান সময় হয় তাৰপিছত যদি আমাৰ সময় বাকী থাকে তেতিয়াহ'লে আমি ইফালে অলপ যাম এয়া এইটো আমচাং জলপ্ৰপাত এয়া আছে একেখিনিয়ে হয় নেকি সেইটো চাইডত নাই এনে আবুত উঠাব পাৰিব জানো পাৰিম কিমান দূৰলৈকে পাৰিম চাওঁ ন চাই লওঁ কিমান দূৰলৈকে পাওঁ ন পাৰিলে মানে যাম আৰু Wow, মজা এয়া আমি वाइल्ड लाइफ सेंचुरी মাজলৈ সোমাই গৈ আছো ইমান ধুনীয়া লাগিছে মোৰ ইয়াত বহি পিনে যাবলৈ মন যোৱা নাই ঐ চাবি চাবি মাটি হ'লে একো নাই ন এই চিৰিটো মানে ধৰ ভয় লাগে কিন্তু দেই Hello, I got Ball. ভিডিঅ' কৰি আছো
কৰি আছো কনফিডেন্স চাৰ্কাছৰ ছোৱালীজনী যে ৰছীদুলৰ ওপৰত খোজকাঢ়ে ঐ উৎপাত নহয় দেই লাহে লাহে ঐ সত্যস্নাতা তই লাহে লাহে আহিবি দেই এডাল মানে তললৈ বহি যায় এটা তাকে আহিবি হৈ গ'ল আমি পাহাৰ বগাই বগাই লাষ্টত অলপ সমতল জেগা পাইছোঁ এবাৰ যাবলৈ কমফৰ্টেবল দেখৰ পাহাৰডোখৰ বগাই মজা লাগিলে এয়া মই আৰু এয়া আমাৰ টিম আৰু এয়া আমাৰ দাদা সঁচাকৈ মানে এক্সাইটমেণ্ট হৈছে নে এনজয়মেণ্ট হৈছে ন সেইকাৰণে ভাগৰ চাগৰ পাত্তাই পোৱা নাই একো মোৰ মজা লাগিছে খালি মোৰ অকলেও ভাগৰ লগা নাই আমি এতিয়া যাবলৈ ওলাইছোঁ আমচাঙৰ ৱাটাৰফল আমি দেখিলোঁ ৱাইল্ড লাইফ চেঞ্চুৰী আমি চালোঁ ইয়াতে আপোনালোকে ঝৰ্ণাৰ শব্দ হৈ আছে শুনা পাইছে এতিয়া আমি যাবলৈ ওলাইছোঁ এয়া পুনৰ লগ পাম ৰাতিলৈ আমি বাছত উঠিম আপোনালোকে ভিডিঅ' চাই থাকিব বাই 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 হাতী অঁ ভিডিঅ' সেইটো পঠাই দিয়ক মোলৈ অঁ এইটো ক'ত হয়নো ইয়াতে নেকি